Hello everyone, good morning. ৰাতিপুৱা সময় দেখাই আছোঁ কি কি মাছ আহিছে। বাচি আছে, বহুত ৰকমৰ মাছ আছে, বাচি আছে। ইয়াৰ পাৰত উঠোৱা আছে, সেই বেপাৰীবিলাক চব কিনিবলৈ ৰখি আছে। এখন পাইপৰ লগত সেই এখন আহি আছে, চাওক কিমান দূৰত আছে। ঠায়ে ঠায়ে আহি আছে, যোৱা নাই এতিয়া ৰখি আছে। পানীটো সুন্দৰ এইখিনিতে গা ধোৱা লাগি আছে। পৰিৱেশ চাওক ৰ'দ পুৰা দিছে, পানীখিনি বহুত কালাৰটো অতি সুন্দৰ। ৰ'দটো বহুত দিছে, এখন নাওৰ পৰা নমাই আছে। এইবিলাক গাড়ী মাছ নিবৰ কাৰণে ৰখি আছে। বেপাৰী মাছ কিনিব কিনাইছে। ৰ'দ বহুত গৰম। আমাৰ অসমত ঠাণ্ডা মানে কি আৰু বতাহ চলি সাগৰৰ পাৰত তাকে অলপ চাহলৈ যাওঁ, চাহলৈ আহি আছোঁ। ইয়াতে মানে বহুতবিলাক জাহাজবিলাক আহে, ইয়াতে নমাই আৰু পাৰৰ পৰাই মানে বেপাৰী লৈ যায়। দুটা দ্বীপ, মাজত এটা দ্বীপ আছে। কিমান দূৰত আছে। এয়া হৈছে তামিলনাডুৰ পাৰ্বন। তামিলনাডু বামুণ বুলি কয়। এইখন আহি আছে, বহুত দূৰত আছে। এতিয়া 5 মিনিট লাগিব, 5-10 মিনিট লাগি যাব, 10 মিনিট মানুহ ৰখি আছে। এইফালৰ পৰা আহি পাই গ'ল, আহি গ'ল। ইতিমধ্যে জাহাজখন আহি পাই গ'ল। এতিয়া চাইডত লগাব, লগোৱাৰ পিছত মাছ নিব। আপোনালোকক দেখাই আছোঁ।